নমস্কাৰ, মই আপোনালোকৰ সন্মুখত দুই এষাৰ কথা আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ ভিউৱাৰ্ছসকল, আপোনালোকে সকলোৱে শুনিব পাৰিছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে যেনেদৰে মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে, অসমত বিশৃংখলা অনাৰ কাৰণে যিটো চেষ্টা কৰিছে, এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দ্বাৰা শুবা নাপায়। তেওঁ অসমৰ গুৱাহাটীৰ পৰা মিয়াসকলক খেদি পঠোৱাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, যিটো কথা তেওঁৰ মুখেদি ওলাইছে যে 1 বছৰৰ ভিতৰতে আমি অসমৰ গলিয়ে গলিৰ পৰা, সকলো ৰাস্তাৰ পৰা, সকলো জাগাৰ পৰা আমি মিয়াসকলক খেদি পঠিয়াম, মিয়াসকলক গুৱাহাটীৰ পৰা চাফ কৰি দিম। এইটো গুৱাহাটীৰ পৰা আপুনি ক্লিন কৰা আপোনাৰ দম হ'ব নেকি? আপোনাৰ শক্তি আছে নেকি? আপোনাৰ তাকত আছে নেকি? এইখন পৃথিৱীৰ আপুনি মালিক নেকি যে আপুনি একেবাৰে গুৱাহাটীৰ পৰা তেওঁলোকৰ কৰ্মসংস্থান সকলোৰ জীৱিকা আপুনি ধ্বংস কৰি দিব? আপুনি ধ্বংস কৰিব নোৱাৰিব। আপোনাৰ 14 পুৰুষেও ধ্বংস কৰিব নোৱাৰিব। আপুনি ধ্বংস কৰিবলৈ আহিব, আপুনি নিজেই ধ্বংস হৈ যাব। কাৰণ আপুনি পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ মালিক নহয়, প্ৰত্যেকজন মানুহৰ গৰাকী নহয়, আপুনি প্ৰত্যেকজন মানুহৰ প্ৰভু নহয় যে আপুনি সকলোৰ তকদিৰ, আপুনি সকলোৰ জীৱনৰ সকলো বস্তু আপুনি ঠিক কৰি দিব। আপুনি নোৱাৰিব। আপুনি যিমানেই দম্ভলি মাৰি কথা নকওক কিয়, আপুনি নিশ্চয় ভয় খাইছে। কাৰণ অসমত আপুনি মানুহক মিলা প্ৰীতিৰ ৰাজনীতি কৰিব পৰা নাই, হিন্দু মুছলমানৰ মিলনৰ ৰাজনীতি আপোনাৰ দ্বাৰাই হোৱা নাই, যাৰ কাৰণে আপোনাৰ দ্বাৰা সম্ভৱ নহ'ব। আপোনাক আমি ভাল এজন আদৰ্শ এজন আমাৰ মুখ্যমন্ত্ৰী হিচাপে আমি ভাবিছিলোঁ। আপোনাক বেছিভাগ মানুহে আমাক গৌৰৱ কৰিছিল যে আপুনি এজন শিক্ষিত, আপুনি এজন ভাল গুণী জ্ঞানী বুলি আপোনাক মানুহে বাহ কৰিছিল যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী এইবাৰ দক্ষ গুণী জ্ঞানী বুলি ভাবিছিল। কিন্তু আপোনাৰ যিবিলাক কথা, আপোনাৰ যিবিলাক কাম কাজ, এই কথা আৰু কাম কাজৰ ওপৰত ভিত্তি কৰি আমি ক'বলৈ বাধ্য হৈছোঁ যে আপোনাক আমি দক্ষ বুলি নকওঁ। কাৰণ আপোনাৰ আমোলত চবতকৈ আমাৰ অসমখন বৰবাদ হ'ল, অসমখন নিলামত গ'ল, অসমৰ চৰকাৰী বস্তুবিলাক বিক্ৰী গ'ল। গতিকে আপুনি অসমখন ভালদৰে চলাব পৰা নাই। আপোনাক আমি সন্মানৰ শিৰত মূৰত ৰাখিছিলোঁ, কিন্তু আপুনি যে এতিয়া আমাৰ মুছলমান মানুহক তাচ্ছিল্য কৰি, আমাৰ মুছলমানসকলক ঠাট্টা কৰি, আমাৰ মুছলমানসকলক ধ্বংসৰ পথে ঠেলি নিয়াৰ কাৰণে আপুনি যেনেদৰে চেষ্টা কৰিছে। আপুনি নাটক কৰি কৈছিল যে মাদ্ৰাছা বন্ধ কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। ইফালে আকৌ বদৰুদ্দিনৰ যিটো আজমল 40ৰ পৰা যেতিয়া বৰ্ধিত হাৰে আমাৰ নীট পৰীক্ষাত পাছ কৰাৰ পিছত তেওঁলোকৰ ওপৰত আপোনাৰ আৰু জ্বলন আহি গ'ল যে আপুনি বদৰুদ্দিনৰ মানুহ বুলি কৈছে। বদৰুদ্দিনৰ মানুহবিলাকক অসমখন গ্ৰাস কৰিব। বদৰুদ্দিনটো কেৱল মুছলমানসকলক শিক্ষা দিয়া নাই, বদৰুদ্দিনটো কেৱল মুছলমানৰ কাৰণে কাম কৰা নাই, বদৰুদ্দিনে গোটেই অসমৰ চব মানুহৰ কাৰণে কাম কৰিছে। কিন্তু আমি বদৰুদ্দিনৰ ছাপোৰ্ট নহয়, কিন্তু দেশৰ যিজন ব্যক্তি ভাল কাম কৰিব, হিন্দু মুছলমান জৈন খ্ৰীষ্টান বৌদ্ধিষ্ট সকলোৰ কাৰণে ভাল কাম কৰিব, তেওঁৰ কাৰণে আমাক ক'বলৈ বাধ্য। তেওঁক যিকেই নহওক কিয় তাক আমি সন্মান কৰিব লাগিব বা ভাল পাব লাগিব। আপোনাৰ দ্বাৰাই যদি অসমত ভাল হয়, আপোনাৰ দ্বাৰাই যদি অসমত ভাল সুখ্যাতি অৰ্জন কৰিব পাৰে আমাৰ ৰাইজসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনাকো আমি চেলিব্ৰিটি দিম, আপোনাকো আমি সন্মান দিম, আপোনাকো আমি সন্মানৰ জাগাত ৰাখিম। গতিকে আপুনি এই মেৰুকৰণৰ ৰাজনীতি বাদ দিয়ক, আৰু বেছি দিন থাকিব নোৱাৰিব এনেদৰে মেৰুকৰণৰ ৰাজনীতি কৰি। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ, অনতিপলমে আপোনাৰ এই মনোবেগবিলাক বাদ দি পেলাই মানুহৰ প্ৰতি এটা মানৱ সুলভ আপুনি কথা বাৰ্তা তেওঁলোকৰ লগত কথা কওক, তেতিয়াহ'লে আপোনাৰ ভাল হ'ব। আৰু এনেদৰে যে আপুনি বেয়া মন্তব্যবিলাক, কটুবাক্য মন্তব্যবিলাক আপুনি কৈয়ে থাকে, আপোনাৰ প্ৰতি মানুহৰ আৰু বিদ্বেষ বেছি হ'ব। আপোনাৰ পৰা মানুহ দূৰত গুচি যাব, ভাবিব পাৰে যে মানুহক আমি ভয় দেখুৱাই পেলাই তেওঁলোকৰ পৰা ভোট সংগ্ৰহ কৰিম। কেতিয়াও সম্ভৱ নহয়। কেতিয়াও মানুহৰ মন কাঢ়িব নোৱাৰিব, কেতিয়াও মানুহক ভয় দেখুৱাই মানুহৰ মনটো জয় কৰিব নোৱাৰিব। কাৰণ ওপৰৱালা সকলোৰ কাৰণে সমান দেখে। গতিকে ওপৰৱালাই যাৰ প্ৰতি ভাল তেওঁৱেই ছাকচেছ, আৰু ওপৰৱালাই যাৰ প্ৰতি বেয়া তেওঁ আনছাকচেছ। গতিকে মই এইখিনি কৈ মই মোৰ কথা সামৰিছোঁ। জয় অসম, জয় হিন্দ।